মই আহিছোঁ এগৰাকী আইতাৰ ওচৰলৈ। আইতাক ভাত অকণমান আনি দিছোঁ। সেই যে দেখিছে বহি আছে, এনেকৈ বহিয়ে থাকে আইতাই, কাৰণ থিয় হ'ব নোৱাৰে সেইবাবে। 10-13 বছৰ আগতে আইতাই পিছলি পৰিছিলে, সেই তেতিয়াৰ পৰা ভৰি দুখন ভাঙিলে, থিয় হ'ব নোৱাৰে। যেনি তেনি কৰি ঘৰ ভিতৰৰ পৰা এই বাৰান্দাটোলৈকে চুঁচৰি এনেদৰে বহি থাকে আইতাই। গাঁও ফুৰাটো দূৰৰে কথা, থিয় হ'ব নোৱাৰে। প্ৰায় আইতাৰ বয়স 70-80 বছৰমান হৈছে। আজিলৈকে চৰকাৰৰ ফালৰ পৰা একোৱেই সা-সুবিধা পোৱা নাই। আইতাই ভোট দিয়ে আছে। ৰেচন চাউল পায়ে আছিলে, কিন্তু এতিয়া আধাৰ লিংক কৰি দিয়াৰ বাবে ৰেচন চাউলৰ পৰাও আইতাই বঞ্চিত হৈ আছেগৈ, কাৰণ আধাৰ কাৰ্ড দিব পৰাগৈ নাই। দিব কেনেকৈ? আইতাই নিজে গৈ আধাৰ কাৰ্ড বনাব নোৱাৰে, সেইবাবে খোজকাঢ়ি। বহুত কষ্টৰে জীৱন পাৰ কৰি আছে। 6-7 মাহমান আগতে ঘৰখনৰ অৱস্থাও এনেকুৱা নাছিলে। উৱলি যোৱা এখন ঘৰত আছিলে আইতাই। তেতিয়া অৰ্থাৎ 6-7 মাহমান আগতে মিষ্টাৰ পলাশ বুলি কোৱা এজন ব্যক্তিয়ে আহি আইতাক ফেচবুকত ভিডিঅ' আপলোড কৰি দিছিলে। সেই তেতিয়া ভিডিঅ'টো বহুত সংখ্যক মানুহে চাইছিলে। তেতিয়া আমাৰ মিচিং সমাজৰ অল আছাম কাৰ্ডং অপোন কেবাং বুলি কোৱা এটা দলে আহি আইতাক ঘৰখন থকাৰ ব্যৱস্থাটো কৰি দিলে। এতিয়া থকাৰ ব্যৱস্থাটো যেনে তেনেকৈ হ'লেই, কিন্তু চাওকচোন এতিয়া খোৱা বোৱাৰ কাৰণে কিমান কষ্ট হৈ আছে। চৰকাৰে ইমান ওপৰলৈ চাইছে, এনেকুৱা শাৰীৰিক অসুস্থ মানুহবোৰকো যদি আহি চাই ঘৰে ঘৰে, যেনেকৈ ভোটটো বিকলাংগ মানুহবোৰক ঘৰে ঘৰে আহি আগতীয়াকৈ লৈ যায়, তেনেকৈ যদি অকণমান হ'লেও আঁচনি, এতিয়া যি আঁচনি আছে সেইবোৰক যদি ঘৰে ঘৰে নিজে আহি দিয়ে, আধাৰ কাৰ্ডবোৰকো যদি বনাই দিয়ে, অলপ হ'লেও সহায় হ'ব বুলি ভাবোঁ আৰু। মই এতিয়া ভাত আনি দিছিলোঁ, ভাতটো আজৰাই দি লওঁ। আইতা কেনেকুৱা আছে, ভালেনে? ভালে আছে। আৰু এতিয়া সহায় কোনোবাই দিছে নাই? চৰকাৰে দিয়া নাই, গাঁৱলীয়াকেইটা অলপ চলপে ওৱাই দিয়ে। এতিয়া 70-80 বছৰ বয়স হ'ল, এতিয়ালৈকে আইতাক কোনোৱে সহায় দিয়া নাই চৰকাৰৰ ফালৰ পৰা। অকল ভোটটোহে ল'ব আহে, হয় নাই আইতা আপোনাৰ? উদা ভোটটোহে ল'বলৈ আহিছে আৰু ল'ৰা ছোৱালীও নাই আইতাৰ, আৰু খোজো কাঢ়িব নোৱাৰে। এই ঘৰৰ পৰা এই বাহিৰলৈকে ওলাই যাব নোৱাৰে আইতাই, অকল ইয়ালৈকে ওলাই আহে। এইগৰাকীয়ে এতিয়া আইতাক চুলি ফনিয়াই আছিলে মই নোহোৱা আগত, হয় নাই আইতাই? এতিয়া আইতাই ভাত নাখাওঁ বুলি কৈছে, মই আনি দিছিলোঁ, গধূলিকৈ খাম বুলি কৈছে আইতাই। এতিয়া মই ঢাকি থৈ দিছোঁ।